মোক গোডাউনলৈ লৈ গৈছিল। মোক কিডনেপ কৰা মানসিকতা তেখেতৰ নাছিল, কিন্তু পাছত মোৰ বদনাম ওলাব বুলিয়ে তেওঁ মিছা মাতিলে। নিজকে কিবা পোকে কামোৰা গৰুটোৰ নিচিনা লাগি আছে। মই অকণো শান্তি পোৱা নাই। ঘৰখনৰ শান্তিবোৰ স্বাগতাই কাঢ়িলে। তথাপি ৰ'বাচোন, তেখেতৰ আকৌ এই শেষ বলটোত ছিক্সাৰ মৰাৰ অভ্যাস আছে। শেষত জয় কিন্তু তেখেতৰেই হ'ব। জয় তেওঁৰে হ'ব, কিন্তু শেষত পৰাজিত কোন হয় সেইটোহে এতিয়ালৈ ঠিক কৰিব পৰা নাই। আমি খুৰাক বুজাব লাগিব, বুজিছা নিয়ৰ। স্বাগতা বৈ যি ভুল কৰিলে কৰিলে আৰু। বৌয়ে হৃদয়ক বচোৱাৰ কথাটোক লৈ খুৰাই বিয়াখন ভাঙিব নালাগে। মই কথাটো স্বাগতা বৌৰ কাৰণে কোৱা নাই, কিন্তু কৈছো সাগৰদাৰ কাৰণেহে। তুমিয়ে কোৱাচোন অনুপম দা, বিয়াখন পাতি কিবা লাভ আছেনে? আমাৰ সকলোৰে কথা তেওঁ গুচতেও দাদাতকৈ বেছি তেওঁৰ হৃদয় দাকে গুৰুত্ব দি থাকিব। যদি হৃদয় দাক তেওঁ পাহৰিবই নোৱাৰে, ভৱিষ্যতেও যদি সাগৰদাক স্বামী বুলি ভাবিবই নোৱাৰে, তেতিয়া তাৰ কি হ'ব? কপালত সেন্দুৰ ল'ব সাগৰদাৰ নামত, আৰু অবৈধভাৱে হলেও নিজৰ স্বামী বুলি ভাবিব হৃদয় দাক। তেতিয়া একেবোৰ আঘাতকে সাগৰদাই বাৰে বাৰে পাই নাথাকিবনে? আৰু ৰিয়াৰ কথা তুমি চিন্তা কৰিছানে নাই? এই দায়িত্ব মই ল'ম। ৰিয়া অবুজ শিশু, গতিকে তাইক বুজাবলৈ সহজ হ'ব। কিন্তু সাগৰদা অবুজন নহয়। কথাবোৰ বহুত বেয়া হবলৈ গৈ আছে। স্বাগতা বৌক এৰাৰ কথা সি শুনিবই নিবিচাৰে। কি বা হয়? সকলো দলিল আৰু প্ৰমাণৰ ভিত্তিত আদা হৈছে যে হৃদয় গোস্বামী নিৰ্দোষী। সেয়েহে এই আদালতে হৃদয় গোস্বামীক কিডনেপিং কেছৰ পৰা মুক্ত কৰি দিলে। দ্য কেছ ইজ ক্লোজড। তই মোৰ সিদ্ধান্তৰ মাজত নুসুমাবি সাগৰ। নহয় দেউতা, আপুনি স্বাগতক পাছত বুজিব। প্ৰথমতে মোক বুজিবলৈ আপুনি যত্ন কৰক। মই তাইক হেৰুৱাব নিবিচাৰো দেউতা। মই জানো কোৰ্টত আজি তাই কি ক'ব, কিন্তু তাৰ বাবে মই প্ৰস্তুত দেউতা। আৰু হৃদয়ৰ হৈ ক'লেও মোৰ কোনো আপত্তি নাই দেউতা। কিন্তু মোৰ আছে। আমি সকলোৱে ইমানকে বুজোৱাৰ পাছতো যেতিয়া তাই বুজি নাপালে, তাই আমাৰ ঘৰখনৰ কথা কি ভাবে সেয়া আৰু মোৰ বুজিবলৈ বাকী নাই। আমাৰ মৰম আন্তৰিকতাবোৰৰ যে তাই সুবিধা ললে, সেই কথা স্পষ্ট হৈ যাব। দেউতা, আপোনাৰ স্বাগতৰ ওপৰত খং উঠি আছে কাৰণে আপুনি তাইৰ গুণবোৰ পাহৰি পেলাইছে। এবাৰ মনত পেলাওকচোন। এটোপাল বিহে গুণবোৰ শেষ কৰি পানীখিনি বিষাক্ত কৰি তোলে। স্বাগতাৰ ক্ষেত্ৰতো সেই একে হবলৈ গৈ আছে। মই সুখী থাকিম দেউতা, আপুনি চিন্তা নকৰিব। তোক লৈয়েতো মোৰ চিন্তা। তোৰ ভৱিষ্যতৰ বাবে সিদ্ধান্তবোৰ কঠোৰ হবলৈ গৈ আছে। প্লিজ দেউতা, ভাবকচোন। আপুনি আকৌ কথাবোৰ ভাবকচোন। হেৰি শুনিছেনে? স্বাগতাই কোৰ্টত সঁচা কথাবোৰ কৈ দিলে, নিউজত দি আছে। আহকচোন, আহক না। হয়, খন্তেক সময়ৰ পিছতে আপোনালোকে গম পাব যে হৃদয় গোস্বামীক কি ৰায় প্ৰদান কৰা হয় আৰু স্বাগতা গোস্বামীক কিডনেপ কৰাটো কিমান পৰ্যন্ত সঁচা। স্বাগতা গোস্বামীক খন্তেক সময়ৰ পিছতে আদালতলৈ অনা হ'ব আৰু তেওঁৰ সাক্ষীৰ জৰিয়তে হৃদয় গোস্বামীক ৰায় প্ৰদান কৰা হ'ব। আৰু আপোনালোকে খন্তেক সময়ৰ পিছতে গম পাব যে হৃদয় গোস্বামীৰ আচলতে কি শাস্তি হ'ব আৰু স্বাগতা গোস্বামী আচলতে কি ষ্টেটমেণ্ট প্ৰদান কৰে। আহকচোন চাওঁ। আৰু স্বাগতা গোস্বামী, আপোনাৰ পৰা আমি কিছু কথা জানিব বিচাৰো। মই এতিয়া উত্তৰ দিবলৈ ইচ্ছুক নহয়, প্লিজ। মানে আপোনাৰ কিয় আপুনি পলাব বিচাৰিছে নেকি? আপোনাৰ আপুনি হৃদয় গোস্বামীক বচাবলৈ চেষ্টা কৰিছে নেকি? স্বাগতা গোস্বামী, ক'ৰবাত ভুল আছে। কি ক'ব আপুনি? সোধক, কি সুধিব বিচাৰিছে? হৃদয় গোস্বামী যদি সঁচাকৈ নিৰ্দোষী আছিল, তেনেহ'লে আপুনি এই কথাটো কোৰ্টত কিয় কোৱা নাছিল? আপুনি ইমান দিন ক'ত লুকাই আছিল? চাওক, হৃদয় দায়ে মোক ক'ব দিয়া নাছিল, কিন্তু মই পাছত ভাবিলো যে নকলে তেওঁৰ লগত অন্যায় কৰা হ'ব, তেখেতৰ জেইল হ'ব পাৰে। সেইকাৰণে তেখেতৰ লগতে আন বহুতৰে কথা নুশুনি মই সঁচা কথাবোৰ কৈ দিলো। ঠিক আছে, আপুনি মনে মনে থকাটো হৃদয় গোস্বামী কিয় বিচাৰিছিল? আপোনাৰ সন্মতিত আপুনি আৰু হৃদয় গোস্বামীয়ে সেই গুদামটোত এক ৰাতি পাৰ কৰিছিলে, আৰু সেইবাবে কথাষাৰ সমাজে জানিলে আপোনাৰ বদনাম হ'ব, খুৱাই ৰাখিছিলে।
আপুনি মনে মনে থাকিলে নহব আপুনি সঁচা কথাটো কওক ৰাইজে জানিব বিচাৰে আচলতে আপুনি গোডাউনটোত কিয় আছিল নে নিজ ইচ্ছাৰে আছিল নে আপোনাক হৃদয় গোস্বামীয়ে কিডনেপ কৰিছিল ৰাইজে জানিব বিচাৰে আপুনি কি ক'ব মই গুদামত আছিলো কাৰণ হৃদয় দাই আপোনাৰতো বেলেগৰ লগত বিয়া ঠিক হৈছিলে তাৰপিছতো আপুনি হৃদয় গোস্বামীৰ লগত গুদামত আছিলে আৰু হৃদয় গোস্বামীৰ লগত আপোনাৰ কি সম্পৰ্ক আছে আমাৰ বিয়া ঠিক হৈছিলে শেষত খেলি মেলি কাৰণে বিয়াখন নহল আপোনালোকৰ বিয়াখন কেঞ্চেল হলে আপোনাৰ আৰু হৃদয়ৰ মাজত এই সম্পৰ্কটো কেতিয়াও নাইকিয়া হোৱাই নাছিল হয়নে নহয় এইবোৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন এই প্ৰশ্ন আমি কৰিবই লাগিব প্ৰশ্ন সোধাটো আমাৰ কাম আৰু বাস্তৱ ছবিখন ৰাইজৰ মাজত দেখুৱাটো আমাৰ কাম আৰু আমাৰ প্ৰশ্ন উত্তৰ দিয়াটো আপোনাৰ কাম আৰু কওক বিয়া ঠিক হোৱাৰ পিছতো আপোনাৰ হৃদয় গোস্বামীৰ লগত অবৈধ সম্পৰ্ক নাই নেকি মোৰ কাৰো লগতে অবৈধ সম্পৰ্ক নাই আৰু আপোনালোকে প্ৰশ্ন কৰিলে মোক চম্ভালি শিকক আপোনাৰ হাতত ধৰি যে আপোনাক যে গুদামলৈ নিলে এয়া অধিকাৰ হৃদয় গোস্বামীক কোনে দিলে কিয় আপুনি ৰাতিটো হৃদয় গোস্বামীৰ লগত অকলশৰে আছিল হয় আপুনি উত্তৰ দিয়ক কাৰণ মই চৰিত্ৰহীন হৃদয় গোস্বামীৰ লগত মোৰ অবৈধ সম্পৰ্ক আছে হলনে সেইটোৱে শুনিব বিচাৰিছিল আপোনালোকে এয়া আপোনালোকে দেখিবলৈ পালে এখন সমাজত কেনেকৈ বেবেচাৰীৰ সৃষ্টি হৈছে এখন ভদ্ৰতাৰ মুখত এখন চৰিত্ৰহীন মুখা পিন্ধা দেখিবলৈ পোৱা গৈছে আৰু এয়া তেওঁৰ উত্তৰ আৰু এই সমাজত পৰকীয়া প্ৰেম আৰু অপৰাধী পৰকীয়া প্ৰেমৰ কিমান উৎপাত বাঢ়িছে ব্যভিচাৰ কিমান বাঢ়িছে আপোনালোকে দেখিবলৈ পাইছে স্বাগতা গোস্বামী এজনী ভদ্ৰ মহিলা আছিলে ভদ্ৰ মহিলাৰ এই মুখাৰ আঁৰত এখন চৰিত্ৰহীন মুখ দেখিবলৈ পোৱা গৈছে কি হ'ল মই তোমাক ধন্যবাদ দিম বুলি ভাবিছা নেকি যিটো ভবা নাছিলো সেইটোকে হৈছে মই কৰিবলৈ দিয়া কাম